আজি আৰম্ভ কৰিছোঁ আমাৰ শুৱালকুছি গেট, ঐতিহাসিক গেট। আপোনালোকে জানে শুৱালকুছি বস্ত্ৰনগৰী, তাৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব। ধামাকা আহিব, চিৰিজ আহি আছে পুৰা। আজি আমি যাই আছোঁ গোটাই মখা, মই চিৰঞ্জীৱ, দিবাকৰ আৰু অঞ্জলি ব্লগ বুলি এটা চেনেল আছে, তাইও যাব আমাৰ লগত। আমাৰ ভণ্টি হয় আৰু তেওঁৰ হাজবেণ্ড যাব। চ' আমি যাই আছোঁ আজি। মই দিনটো বেয়া মানে কাৰণটো হ'ল এই গাড়ীখন দিছে দুটা একেলা দিছে আৰু মোৰ গাড়ীখন দেখা দিম চা। তোৰ গাড়ীত পুৰা ফুল বস্তু আছে, ফুল বস্তু দিছে আৰু দুটাই মই একেলা চলাব লাগিব এইখন গাড়ী। চলাব লাগিব। চাহ দো কি মানে ক'ত যাবা ইমান চলত? দেখাই আছো মোৰ গাড়ীখনত কি বনাই লৈছে চাই লওক। গানটো মানে কপিৰাইট নালাগে, দেখা দিয়ক বা অলপমান মানে চাউণ্ড চিষ্টেম বাইকৰ দৰে মজা। চ' হেলমেট কাৰৰ দৰে, চৰি বাইক চলাই আছে ন। ছাৰ যাব ওলাইছোঁ আৰু ইয়াৰ পৰা চ' চলো। এতিয়া মানে গণেশ মন্দিৰত আছোঁ। তাৰপিছত আৰু ছাৰতো বহি আছে, ছাৰত মানে আহি ডাইৰেক্ট শুৱালকুছিৰ পৰা দেখাই দিলোঁ আপোনালোকক। আহি মানে কি হ'ল, ৰাস্তা দেখা নাই আৰু জালুকবাৰী চালুকবাৰী ৰেগুলাৰ দেখাই থাকোঁ। চ' আহি পেলাই ডাইৰেক্ট এতিয়া গণেশ মন্দিৰ যোৰাবাটৰ গণেশ মন্দিৰ হয়তো। ত' ইয়াতে আমি ৰখিছোঁ যোৰাবাট, আৰু সিহঁত আহি আছে তাৰ কাৰণে ৰখোঁ অলপ। মানে লগগিলা আহি আছে আমাৰ, লগ মানে দিবাকৰ ছাৰহঁত আহি আছে। চ' আহিলে একেলগে গুচি যাওঁ সেৱা তলত গণেশ বাবাৰ পৰা ধুনীয়াকৈ মেঘালয় এণ্ট্ৰি কৰিলোঁ আৰু মানে মেঘালয় বৰ্ডাৰ আৰু। এতিয়ালৈ গাড়ী তেলে ভৰোৱা নাই, তেলটো ভৰা ইয়াত অলপ কম দাম। ত' তাৰ পৰা চাই থাকক। এইটো ছাৰ সি ৰাস্তাই দেখা নাপালা, এই ওপৰৰ অভাৰ ব্ৰিজৰ ওপৰত দি গৈছে, তলেদি যাব লাগে। যাই আছোঁ, লগ পাই আছোঁ, লগ ধৰি আছোঁ, যাই আছোঁ, টেনশ্যন ল'ব নালাগে। এতিয়া আমি গৈ আছোঁ আৰু শ্বিলঙৰ অভিমুখে বুলি কওঁ। এই ছাৰ আমাৰ আগত অলপমান ভিডিঅ'টো স্পীড কৰি দিছোঁ কাৰণ বহুত দীঘলীয়া হ'ব, চিৰিজ আহিব, আপোনালোকে গোটেই চিৰিজবোৰ চাব, ধামাকা চিৰিজ। আমি এতিয়া যোৰাবাটতে আছোঁ, এয়া শ্বিলঙলৈকে আৰু 80 কিলোমিটাৰ আছে। তো এতিয়া আৰু আমি এনেকৈ আৰু যাই থাকোঁ আৰু মাজতে এবাৰ ৰৈ দিলোঁ আৰু নে কি। এয়া আমাৰ ছাৰ আছে। চ' বলক এতিয়া আৰু আমি যাই থাকোঁ আৰু আমাৰ মন্ত্ৰী লৈছে আজি শ্বিলং। চ' শ্বিলং চাবলৈ যাওঁ। আমি ইয়াত যোৰাবাট পুলিচ ষ্টেচন পালোঁ। এতিয়া আপোনালোকে এনেকৈ আহিলে ইয়াতে এইখন ফ্লাইঅভাৰ দেখা পাব। তো আমি ইফালেৰে এনেকৈ যদি যাওঁ এইফালে সোণাপুৰ পাম, আৰু ইফালে মাজেৰে গ'লে আমি সেই পাম, মানে এনেকৈ শ্বিলং পাম। তো এতিয়া আমি এনেকৈ ৰাইট চাইডেৰে আমি শ্বিলং গুচি যাম, আৰু যদি আপুনি চিধাই গুচি যায় এইফালে সোণাপুৰ পাব। তো ইয়াতে পেট্ৰল পাম্প এটা আছে, ইয়াতে আমি ৰিটাৰ্ণ হৈ পেলাই ঘূৰি যাওঁ মানে ভৰাই। এই আমাৰ অঞ্জলি আৰু নয়ন। চ' আমাৰ ট্ৰিপৰ লগত একেলগে জইন কৰিব, আমাৰ লগত যাব আৰু। তেল ভৰাই আছে, তেলটো দেখাই দিয়ে কিমান ভৰাইছে। টেংকি ফুল কৰি তেল ভৰাব। ছাৰ কিবা এটা কৈ দিয়ক এই বিষয়ে। মানে টেংকি ফুল কৰাটো ভাল কথা নহয়, কিন্তু ভৰালোঁ আৰু। কিন্তু লাগবো কাৰণ তেল ডিপু বহুত কম আছে কিন্তু বহুত কম, ইমান আৰু ৰিক্স লৈ নাথাকোঁ। চ' ভৰাও, এতিয়া আমি যাই থাকোঁ। মোৰ মানে পানী অনা নাই, পানী অনা নাই কাৰণে মোৰ বহুত ভোক লাগিছে কাৰণে পানী তাতে আছে দেখোন, ফ্ৰীতে ভৰাই লৈ যিমান লওঁ। চ' টেংকি ফুল কৰি আছে 93 ইয়াত প্ৰাইচ। আমাৰ অসমত চলি আছে 96। চ' ইয়াত ভৰাইছোঁ টেংকি ফুল। চ' এতিয়া যাই আছোঁ আমাৰ এই হোল টিম। নয়ন নাই, নয়ন মানে অঞ্জলিৰ হাজবেণ্ড নয়ন। চ' ই নাই, মিচিং। চ' মই এতিয়া যাই থাকোঁ আৰামছে, আপোনালোকে ভিডিঅ' চাই থাকক। চ' এইটো আগত বহিলা। চ' মানে মেঘালয় পৰিৱেশটো সঁচাই বহুত ভাল আৰু ক্লিন আৰু। চ' যাই আছোঁ আমি এতিয়া। হাই ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান মেঘালয় শ্বিলং গৈ আছোঁ। শ্বিলং পাব লাগিছে আৰু কিমান কিলোমিটাৰ আছে? 77 কিলোমিটাৰমান আছে। 77 মানে এতিয়া লাইটলুম তাৰ পৰা আৰু দূৰ হ'ব ন, 20 এতিয়া মানে ৱেডাৰটো অলপমান চানি, মানে ৰ'দ দি আছে পুৰা, তথাপিও যাই ভাল লাগিছে। আপোনালোকক পুৰা ভিউ দেখাই যাই আছোঁ। আৰু আমাক আজি যি চাম চ' দেখাম। আজি আমি থাকিম শ্বিলং পুলিচ বজাৰ। চ' তাৰ পৰাই ফালি ব্লগ আহি থাকিব আপোনালোক। ৰাতি আমি নাইট ভিউটো দেখাম শ্বিলঙৰ। চ' এতিয়া আমাক ছাৰক অলপ গাড়ী চলাব দিছোঁ কাৰণ মই বহুত গাড়ী চলাই আহিলোঁ, অলপ ভাগৰ লাগিছে। চ' এতিয়া আমি আহি পালোঁ নেশ্যনেল হাইৱে টোল
গেট চ' বাইকৰ কাৰণে টোল নালাগে চাগে চ' গ'লে গম পাম বাইকৰ কাৰণে লাগে নে নালাগে চ' এতিয়া আমি ওলাই গ'লোঁ অফৰে চ' বাইকত নালাগে আৰু গাড়ীৰ কাৰণে লাগে চ' ইয়াত টোল কাটি যাব লাগে মানে ৰোড টেক্সটো দিব লাগে আৰু কাৰণ ইমান ধুনীয়া ৰাস্তা বনাই থৈ দিছে আপোনালোকৰ কাৰণে ৰোড টেক্সটো দিবই লাগিব ন ক'লে দিছোঁ ছাৰ কি বৰিং লাগিছে নেকি কষ্টটো হোৱা নাই তুমি এই ভাল পৰিৱেশত চাই কি কষ্ট লাগছে মজা আৰু দেখা নাই নেকি এইটো বেগ বুস্তা বাইকত আছে বাইকত বুস্তা দিছে এটা বুস্তা দিছে ধুনীয়াকৈ চ' ইয়াত ৰখিছোঁ আমি চ' ছাৰে কিবা এটা কৈ দিয়ক অলপ জোৰে জোৰে মাইক নাই এতিয়া আমি আৰু কি ক'ম আৰু এতিয়া যায়ে আছো আৰু ছাৰৰ বোলে কষ্ট হৈছে কিন্তু এইবিলাক একো কষ্ট হোৱা নাই এইবিলাক আমাৰ ছাৰ আজি বেছ চালত আহিছে কিবা এটা চালে বেলেগ ছাৰৰ নিপু ইমান চালেওতো নহয় আমি নিপু চাকে ক'ব বিচাৰোঁ নিপুৰ দৰে মই এটা ডুপ্লিকেট নহয় মই বেতালৰ দৰে মাল কিন্তু মই এটা কথা কওঁ আজি এই অসমৰ পৰা আহিছোঁ গোটেই শ্বিলঙৰ আপি আৰু চকৰি চাই যাম এক মূৰৰ পৰাই নে কি এক মূৰৰ পৰা চকৰি চাই যাম আজি ডেকা ডেকা নহয় কাকতি কাকতি ব'লাচোন আমি আগুৱাই যাওঁ অলপ চাবি লৈ আছো নে গাড়ী চাবিটা আনিব পাহৰি গ'লো এই ধৰো ৰ'বা চাবিপাত লওঁ মোবাইল কিয় লোৱা ন এতিয়া মানে এই মকোৱাটো খাবো কি খাবা বুলি চাচোন কোক অলপমান কোক খাই মানে অলপমান মানে কি বুলি কয় ৰিচাইকেল বোলে ৰিফ্ৰেছ হৈ লওঁ আৰু মানে এই বস্তুটো কি কৈছে মানে এই বটলটোৰ কথা কৈছে তো বেয়া নহয় আপোনাৰ ৰিচাইকেল নিয়ে বুলি কৈছে ঠাণ্ডা ঠাণ্ডা খালো বঢ়িয়াকে এতিয়া আমি তিনিটা যাওঁ গাড়ী মেল থকা খং উঠিছে নেকি খং নকৰিবি এৰি থৈ যাম এতে তোৰ মোৰ চাবি আছে গাড়ী আছে নিজৰ গাড়ী তোৰ গাড়ী কাম নহয় তোৰ গাড়ীত পামচাৰ কৰিবি যা গাড়ীটো গেল যা দেখাই আছো যা পিছৰ পৰা হেলমেট দে এ ভাঙি তোৰ মাথা ভাঙি এ দে তাড়াতাড়ি কৰ তাতো বেলেগ করে শুনে নেব বাই 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 তই নাযাবি ৰ যোৰাবাট পাৰ হৈ গ'লে মানে আহি পেলাই সোমালোঁ এটা মানে কি আই ডি প্ৰুফ লাগে মানে মেঘালয়ৰ ভিতৰত সোমালে মানে ভেকচিনেশ্যন আছে নে নাই আৰু ভেৰিফিকেশ্যনটো কৰিছে আৰু মানে ভেৰিফিকেশ্যনটো কৰি পেলাই আই ডি আমি যোৱাবাৰ আহিছিলোঁ এপ্ৰিলত 3 এপ্ৰিলত আহিছিলোঁ সেইকাৰণে এতিয়া মানে কি হৈছে আমাৰ বেছি টাইম লগা নাই লগ আহিছে এপতে আমাৰ আই ডিবোৰ আছে কিন্তু আৰু মানে অঞ্জলি আৰু নহনৰ কাৰণে অলপ টাইম গ'ল এতিয়া আমি যাই আছোঁ তিনিটা তোৰ হেলমেট কৈ অ'কে দেন গ' শ্বিলঙলৈকে আৰু 32 কিলোমিটাৰ আছে আমি এতিয়া আহি মানে কি পাম এতিয়া ছাৰ প্ৰিমিয়াম লেকটো পাম আৰু প্ৰিমিয়াম লেক পামে কিন্তু 1 ঘণ্টা হ'ল 1 ঘণ্টা হ'ল ছাৰহঁতৰ খবৰ নাই দেখা দেখি নাই আমি ইমান লাহে লাহে আছোঁ 40-50 গাড়ী আহে মানে বাইক আনাই নাই ছাৰে চলাই আছে মই পিছত দেখি বহি ভিডিঅ' কৰি আছোঁ কিন্তু ছাৰহঁতৰ খবৰ নাই এটা কি 20-30ত আহি আছে নে কিবা হৈছে ছাৰে এটা ফোন কৰচোন কৰি লওঁ ফোনটো কৰিলে খবৰটো লৈ লওঁ হ'ব ন ফোনটো কৰি মই সুধি দিওঁ কিমানমান পাইছে ইয়াৰ মানে নেচাৰটো চাই ভাল লাগে আৰু ইয়াত বহি ধুনীয়া মানে হাৱা সুন্দৰ বতাহ ছাৰ আৰু মই মানে এতিয়া ৰখোঁ হাতক অহাৰ পিছত যাম তো গাড়ী চাড়ীও নাই আজি মানে ছানডে এটা ভালো হৈছে প্লাছ পইণ্টটো হৈছে আৰু এটা নিগেটিভ পইণ্ট হৈছে নিগেটিভ পইণ্টটো কি হৈছে মানে খোৱা লোৱাৰ কাৰণে বহুত বেছি দোকান নাপাওঁ তো আমি কিবা অলপ লিমিটেড দোকান দুই এখন হয়তো পাব পাৰোঁ খোৱাটো টানে তো সেই তাৰ পৰা খোৱাটো মিলাব লাগিব মানে কি হৈছে সানডেত আপুনি ধৰি লওক ছানডে মানে শ্বিলং গোটেই মেঘালয় বন্ধই ৰাখে কিয় নাজানো আৰু ছানডে দুটা ভালকৈ মানে তাৰ খ্ৰীষ্টিয়ান হয় ন খ্ৰীষ্টিয়ানে চানডেটো মানে হয় ইয়াত কমপ্লিটলি গাড়ীকেইটা চাওকচোন কিমান লাহে লাহে যে আছে
একদম মানে হাই ন তলত দেখি নামি যাই আছে পুৰা লাহে লাহে যাই আছে চ' চানডে দেখি না চব বন্ধ 95% দোকান বন্ধ হৈ আছে তাকেতো ভাবি আছোঁ কি খাওঁ ঘৰৰ পৰা মাংস চাংস লৈ আছোঁ তাক পিছত যদি খাব লাগিব বঢ়িয়াকৈ এটাক বহি লওঁ বহি লৈ খাম এতিয়া মানে আমি অলপমান বহি বঢ়িয়াকৈ ফোন চোন কৰোঁ নেচাৰৰ অলপমান মজা লওঁ দোকান এখন ফটো উঠোঁ চ' দিয়ক হেভি গো ছাৰ কি ৰিল বনাই আছে নেকি এটা ট্ৰাই কৰিছোঁ ৰিল চিল এই ৰাস্তাত কি ৰিল বনাই আছ ৰখি আছোঁ ন সিহঁত আহি পোৱা নাই তো আৰু ভাবিলোঁ অলপ থাকি দিওঁ আৰু নে কি এনেকৈ আৰু বাকী ধৰকচোন বাকী এতিয়া আমাৰ ছাৰক কিবা এটা কওঁ আৰু নে কি মই কৈ থাকিম নেকি এই সুন্দৰ পৰিৱেশত মানে মই মুগ্ধ হৈ গৈছোঁ চ' একো ক'ব লগা নাই আৰু আপোনালোকে আহক শ্বিলং আহক চেৰাপুঞ্জী আহক চাওক জাগা চাওক নেচাৰ চাওক অলপমান নাজা বস্তুবিলাক যাব লাগে আমি মানে কি কৰিম আজি ট্ৰাই কৰিম কোনো নাজা জেগাত যাব ট্ৰাই কৰিম কাৰণ যোৱা জেগা গ'লে যে পৰবি তলত নাই হ'লে মানে তাতে মানে মানুহ বহুত থাকে ত' নাজা জেগাবিলাক যাম ভালকৈ দেখাম আপোনালোকক চাই থাকক আমাৰ ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ইমান কষ্ট কৰি আহি থাকক আৰু পিছলৈকে আহি থাকিব আৰু আমাৰ প্লেনটো কৈ দিওঁ আমাৰ নৱেম্বৰ মানত বেংগলোৰ যোৱা এটা প্লেন আছে তো আপোনালোকে থাকি যাব দেই যদি আহে এবাৰ ছাবস্ক্ৰাইব কৰি দিব অকল বেংগলোৰ বুলি নহয় আৰু আমি ভাল ট্ৰিপ আমাৰ মানে বেংগলোৰত যোৱা ট্ৰিপটো তাৰমানে আমাৰ পষ্টপন কৰা হৈ আছে বহুত দিনৰ পৰা তো বেংগলোৰো যাম আমি আমাৰ এই ছাৰ আহি আছে এইটো ছাৰ মই জুম কৰি দেখাই দিছোঁ এইটো আমাৰ ছাৰ হয় আহি থাকোঁতে আপোনালোকে দেখিব এটা পূৰা মানে কি ধুনীয়া ৰাস্তা চ' আপোনালোকে মানে নেচাৰৰ মাজে মাজে যাই থাকে আৰু ইমান ধুনীয়া ৰাস্তা চ' তাৰে মানে এইটো আপুনি ৰাস্তাটো পাব মানে অসম এৰি আহি মানে আপোনাৰ মেঘালয়ৰ পৰা টোল গেট এৰি আহি আপোনাৰ উমিয়াম লেক নাপাওঁতে তাৰ আগতে পাই যায় এইটো ধুনীয়া লাগে আৰু মানে একদম ধুনীয়া ৰাস্তা চ' যাই ভাল লাগে বাইক চলাই ভাল লাগে ইয়াত বাইকেৰে আহি মজাই বেলেগ চ' ৰাইডিং কৰিলে বেছি ভাল লাগে কাৰেৰে আহিলে ফিল নাপায় আমি যি ফিল পাই আছোঁ এতিয়া চ' গোটেই মুখাই মানে নাজাৰা চাই যাই আছোঁ চ' ছাৰক একেলাই দিয়া দেখি ছাৰৰ একশ্যন চাওক কি একশ্যন দি আহিছে একেলাই চ' এই নাজাৰা দেখি গ'লে একশ্যন দিছে এতিয়া আমি আহি পাইছোঁ বৰাপানীত এই জাষ্ট সোমাইছোঁ মাত্ৰ সোমোৱাৰ লগে লগে বৰষুণ ষ্টাৰ্ট হ'লে আপোনালোকে চাই লওক ইফালে বৰাপানীৰ ভিউটো আপুনি ইফালে যোনবোৰ পাহাৰ যোনবিলাক পাইন গছ আছে পাইন গছবিলাক দেখা পাব এনেকুৱা সেইবোৰে পাইন গছ মানে সেইবোৰে আমাৰ দৰ্জাত ব্যৱহাৰ কৰা হয় এই বহুত কিবা কিবি ব্যৱহাৰ কৰা পাইন গছ আৰু আপোনালোকক দেখা আছে সিটো পাৰে আছে আপোনালোকৰ যোনটো আমাৰ কি বুলি কয় এইটো আপোনাৰ যে বান বুলি কয় কিন্তু মেঘালয়ৰ যোনটো আপোনালোকৰ পানী ৰাখি থৈছে যে নামটো অহা নাই ভালকৈ এইটোৱে ইয়াতে ৰাখি থৈ দিছে কিন্তু আপোনালোকে অলপ আগত আৰু দেখাই আছোঁ যোনটো আপোনালোকে বিদ্যুৎ উৎপন্ন কৰা হয় ইয়াতে আপোনালোকক দেখাই আছোঁ ইয়াত আছে তাতে ৰখি আছে আৰু আমাৰ ভণ্টিহঁত আছে ইয়াতে আহি ৰাখা আছে উকিয়ামৰ আপোনালোকক বৰষুণটো দেখাই আছোঁ কেনেকুৱা বৰষুণ আপোনালোকক চাই লওক আমি আহিছিলোঁ আহি থাকোঁতে মানে কি ইয়াতে বৰষুণ পাই গ'লোঁ বৰষুণ পাওঁতে গাড়ী ভিজিয়ে ৰৈছে ভিতৰৰ কাপোৰবোৰ ভিজিছে নে নাজানো আপোনালোকক দেখাই আছোঁ পিছে সেই গাড়ীৰ বেগ যে আছে বেগটো আমাৰ সেনেকৈ আছিল এটা কেমেৰাটো পানীও পৰি গৈছে অলপমান সেইবোৰ আপোনালোকক দেখাই আছোঁ এতিয়া ইহঁত দুটা এতিয়া মানে কি সঁচা কি চাই আছা আমি নাজাৰা চাই আছোঁ নেচাৰৰ নাজাৰা দিল্লী লৈ হয় নি বৰষুণ জগত এতিয়া অসমত গৰম এটা কথা লাগে কেনে লাগছে আহি এক্সপিৰিয়েঞ্চ এতিয়া মই বিচাৰি পোৱা নাই কেনেকৈ এইটো মই ফিল মানে দিওঁ এতিয়াতো বৰ্তমান উকিয়ামত আছে উকিয়ামটো শ্বিলঙত আছে হয়নে আৰু চেৰাপুঞ্জী গুৱাহাটী চেৰাপুঞ্জী ডাউকি আছে আমি আমাৰ কিন্তু এটা প্ৰব্লেম হৈছে আমি ৰেইনকোট আনা নাই এতিয়া ৰেইনকোটৰ কাৰণে ইয়াত থাকি আছোঁ ৰেইনকোট থাকিলে গৈ থাকিব পাৰিলোঁ হয় মানে মই কৈছোঁ যে মই ৰেইনকোট আনিছোঁ আপোনালোকে দেখিব আৰু মই ৰেইনকোট আনিছোঁ পাখি মানি হৈ গৈছোঁ আৰু মানে বহুত কেনেকুৱা হৈছে মই এটা কথা কৈ লওঁ মোক গৰিয়তকৈ মই বহুত ভিজিছোঁ কিন্তু আপোনালোকে চাওক মোৰ এনেকৈ ভিজিছে
একটুকো পানী নাই ওপৰত পুৰা আৰু ছাৰে নিজে নাই বেছি কিন্তু মই কি যেন নিজেতো নাজানো আৰু মানে কি মই ৰেইনকোট আনিছোঁ কিন্তু গাড়ীৰ ভিতৰত মই জংগেমাত্ৰ দেখাই দিওঁ যে বেগটো এই বেগটোত আছে মোৰ ৰেইনকোট বেগটো কিন্তু পুৰা চিলাই মাৰা আছিল কিবা আজি অনুভৱটো কেনেকুৱা মানে শ্বিলঙত আহি অলপ লাউড স্পীকাৰটো অলপ স্পীডত ক'ব লাগে আৰু আমি আহি পালোঁ বৰ্তমান মই ক'ব শ্বিলং পোৱা নাই এতিয়ালৈকে আমি মানে উকিয়াম বৰ্তমান শ্বিলং কি পুলিচ বজাৰ পাই গ'লো আমি এতিয়া মই দেৰিকৈ ক'ম বুলি আছোঁ সেইকাৰণে সেই এতিয়া ৰোড বুলি কয় মোক প্ৰতিকৈ ক'বা কেনেকুৱা তহঁতে মানে এতিয়া আমি উকিয়ামৰ পৰা বৰষুণত ভিজি এই ভিজি আহি আমি এতিয়া আমি পাইছোঁ বাজাৰ ইণ্ডিয়া আমি এতিয়া শ্বিলঙৰ ইয়াত বাজাৰ ইণ্ডিয়া আছে বাজাৰ ইণ্ডিয়া এই বাইকখন এতিয়া থৈ দিছোঁ এই গোটাকেইটা এতিয়া বাজাৰ ইণ্ডিয়াত চাওঁ আমি ৰেইনকোট আছে নাই ৰেইনকোট পালে মানে ভাল হয় আৰু মোৰতো আছে এতিয়া কিন্তু ইহঁতৰ মানে ৰেইনকোট থাকিলে ভাল মানে কিন্তু আপোনাৰ বাজাৰ ইণ্ডিয়াখন দেখাই দিওঁ একবাৰ এইখনে বাজাৰ ইণ্ডিয়া ওপৰৰ পৰা মই এটা কিবা ক'ম তুমি দেৰিকৈ ক'বা বাজাৰ ইণ্ডিয়াৰ ভিতৰলৈকে সোমাই লওঁ যাম নাই নেকি পিছত এতিয়া গোটেই ভিজলো এইগিলা মাথা নামাৰিবি এতিয়া চ' আমি এতিয়া আহিলোঁ বাজাৰ ইণ্ডিয়াৰ পৰা ওলাই হ'লেও কি হ'ব ৰেইনকোট নাই চ' বেড লাক অঞ্জলি কিবা ক'বি নেকি আৰু বৰষুণ মানে আৰু বিৰাট বৰষুণ দি আছে আৰু কিবা পিবি মাৰ্কেট নে কি মাৰ্কেট টিভি মাৰ্কেট কৈছে আমি তাত গৈ আছোঁ এতিয়া তাত গৈ আমি চাওঁ মনটো পাওঁতে চ' এতিয়া আমি মানে ভাবছোঁ যাওঁ বিচাৰিম ৰাস্তাই বিচাৰিম ৰেইনকোট পালি পিন্ধিম নাপালি ধোৱা পিন্ধি যাম আৰু বস্তা এখন আছে তাকে পিন্ধিম নেকি ছাৰ বস্তা পিন্ধিবি নেকি মোৰ আছে আনছো মই পাঁচশ নেকি মোৰে দেখোন এইটো মই পিন্ধিব লাগিল নহ'লি কাৰে এতিয়া কথা কথা এতিয়া আমাৰ খোৱা হৈ গ'ল খানা খাই আছে দাদাগিলা সকলোৱে একেলগে আমি খানাটো খোৱা হৈ গ'ল এতিয়া মোৰ সকলো ভাল লাগে ছাৰে মানে আজি বহুত খাইছে পেৰি কি দাম হয় নামটো পেৰি কি দাম দিছিলে মই ইমান শকত হৈ পেলাই মই দুখন খাইছোঁ মানে মোৰ পেট ভৰি গৈছে আৰে হাই ফ্ৰেণ্ডছ এতিয়া আমি আহি আছোঁ পুলিচ বজাৰত কিন্তু যোৱাবাৰ আমি আহিছিলোঁ পুলিচ বজাৰ একো দেখা পোৱা নাই বহুত দেৰি হৈছিল সেইকাৰণে যোৱাবাৰ আমি ডাইৰেক্ট চেৰাপুঞ্জী গৈছিলোঁ চেৰাপুঞ্জীত আছিলোঁ আমি চেৰাপুঞ্জীত থাকি পুলিচ বজাৰ অহা মেইন কাৰণটো কৈ দেই কি কাৰণ কি কাৰণটো কিমান বা কয় তহঁতৰ কাৰণেই আহি আছোঁ মইতো আনিছোঁ এইটো ৰেইনকোট আছে মোৰ ইয়াতে অঞ্জলি হেলমেটটো পিন্ধিয়ে থাকে এনি টাইম কিন্তু কিন্তু কি জানে আহিছিলোঁ ৰেইনকোট কিনিব দুটা ইফালে আছে পুমা দেখাইছোঁ পুমাৰ তাত দেখা পাই দুটা সোমাই গৈছে ভিতৰলৈকে দেখাইছোঁ যাবা পুমাৰ ভিতৰত সোমাই যায় জোতা চাব চ' পুলিচ বজাৰত দেখাই আছোঁ আপোনালোকক পুলিচ বজাৰখন কিন্তু ভাল লাগিছে ডাঙৰ আছে ইয়াত মানে কি বাজাৰ হয় আৰু মানে এখন बाजार नहीं बाजार। बाजार ये बाजार है भैया इसलिए ये गाड़ी साइड पे लगा दीजिए तनिक इसलिए तो नाम है ना पुलिस बाजार तनिक गाड़ी साइड पे लगा दीजिए ना एक नाम चाहिए था हमको क्या पुलिस बाजार क्यों हो गया
हमको कैसे पता पता नहीं हम तो बिहार से आए हैं अभी। आगे में से हम आगे में চলিয়ে ভैया চলিয়ে आगे आगे देखो মোৰ পৰা দুটা ওলাল চ' আমি এতিয়া যাই আছোঁ আমি অসমীয়া মানুহ হয় হিন্দীত নকওঁ চ' অসমীয়াত এটা কথা কৈ দিওঁ এতিয়া আমি পুলিচ বজাৰ বৰ্তমান এতিয়া যাওঁ পুলিচ বজাৰ ঘূৰিম ৰেইনকোট লাগে মানে ৰেইনকোট দেখাই কিবা ক'ব ৰ আমাৰ ছাৰে 3200 টকাত আমাৰ তাই আমাৰ ট্ৰিপটো হোৱাৰ কাৰণে মাথা মাৰি আছোঁ কিন্তু তাই 32 টকা জোতা নিকিনো 40% ডিছকাউণ্ট হয় তোমাৰ নালাগে আমাক কি লাগিব আমাক চে গা নেকি এখন কি জেনেৰেল জোতা হ'লেই হ'ব কৈ দিওঁ ৰ এতিয়া চ' আমি এতিয়া আহি আছোঁ আহি ৰেইনকোট বিচাৰি আছোঁ দিবগৰ নাই দিবগৰ আহি আছে পিছে নতুন হেলমেট এটা কিনি আনিলোঁ নহ'লে বিৰাট প্ৰব্লেম হৈ যাব মানে এনেই জ্বৰ উঠি আছে মানে চব গোটেইবিলাক কৰে বেমাৰ লাগিছে আৰু আমি দেখাই নাপাওঁ নহয় চাবই নাপাওঁ মেমটো ধৰি এতিয়া বৰষুণ দিলেও চাব পাৰিম বাৰু কাৰণ আমাৰ ট্ৰিপ বহুত লং ট্ৰিপ পইচা নহ'ব পাৰে লং ট্ৰিপ মাৰিব বুলি আশা এটা আছে চ' ৰেইনকোট লাগিব আপোনালোকক এতিয়া পুলিচ বজাৰত দেখাই আছোঁ এই হেলমেটটো কিনি আনিছোঁ 800 টকা দি ভাঙিলে কিবা কিবি চ' ব'লক পুলিচ বজাৰতে চ' আমি এতিয়া মানে পুলিচ বজাৰতে আছোঁ ৰুম ইয়াৰ পৰা মানে ইয়াত ৰুম ল'ব লাগিব আজি ন দেৰি হৈ যাব 4:30মান বাজি গ'লে চ' পুলিচ বজাৰ আহি আমি দেখিলোঁ অসমৰ মানুহ কেৱল অসমৰ গুৱাহাটীৰ মানুহ চব মানে শ্বিলংখনত অসমৰ মানুহে ভৰ্তি হৈছে টুৰিষ্ট বাহিৰৰ মানুহ আহে চ' অসমৰ মানুহ বেছি আৰু চ' পুলিচ বজাৰ আজি চানডে ন পুৰা মানুহ ভৰ্তি পুলিচ বজাৰত এনে চানডে অলমষ্ট বন্ধ থাকে মেঘালয় শ্বিলং চ' ইয়াত খোলা আছে চোন থাকিব লাগে দিবকৰক ৰখোঁ নেকি এতিয়া ছোৱালীগিলা কিন্তু ধুনীয়া ধুনীয়া আৰু চাৰেগিলাতো চ' আমি ইয়াত ৰখিছোঁ দিবকৰৰ কাৰণে দিবকৰ আহি আছে ভিডিঅ' বনাবলৈ চ' আহিলে যাওঁ এতিয়া মানে ৰেইনকোট বিচাৰি আছোঁ একজেক্ট লোকেশ্যন পোৱা নাই ক'ত ৰেইনকোট পাইছোঁ দোকানবিলাক সুধি সুধি যাব লগা হৈছে इसलिए আৰু এতিয়া আমাৰ মানে চব ব্লগাৰে আজিকালি চেনেলত ছাবস্ক্ৰাইবাৰ নহ'ব পাৰে এতিয়া আমাৰ ছাৰে বিজি থাকে অলপ ছাৰ কিবা এটা কৈ দিয়া আপুনি ইমানকৈ বিজি থাকে মই বিজি নাই মই আৰু মানে অলপ চাই আছোঁ ঠাইবিলাক ভাল লাগিছে মানে চাহ আৰু আজি অলপ ঠাণ্ডা ফিল হৈছে বাৰু ভিজি আছোঁ এতিয়া অলপ শুকালে এতিয়া শুকাইছে মোৰ এইটো বাৰু জলদি শুকাই গৈছে এই চাৰ্টটো অলপ ভিজি আছে বাকী আৰু আপোনালোকে চাওকচোন আমি অকল আমিয়ে চাই থাকিম নেকি আপোনালোকেও চাওক অলপ আপোনালোকক এতিয়া পুলিচ বজাৰ দেখাই আছোঁ ব'লক পুলিচ বজাৰ চাওক ত' আমি এতিয়া মানে ৰুমৰ কাৰণে যাওঁ ৰুম বিচাৰি আছোঁ অলপ আগত ৰুম পাম আৰু ইয়াত চব হোটেল আছে মানে ইয়াত হোটেলৰ গলি এটা আছে তাত ৰুমটো লৈ লওঁ তাৰে পিছত যায় এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম নেক্সট ভিডিঅ' আপোনালোকৰ আহি আছে ছেকেণ্ড চ' আমি এইটো ৰুমত আছোঁ সৰু ৰুম তাতে আমি 5জন এডজাষ্ট কৰিব লাগিব আৰু লাইটটো বহুত কম আছে একো নাই লাইট কম হ'লেও শুনা আমি লাইট কম নাই লাগে বেলেগ বেয়া আন্ধাৰ আছিলে কিবাকে আমি অন কৰিম নেকি কিবাকে আমি ৰাতি থাকিব পাব লাগে আৰু বেলেগ কথা নাই ৰাতিপুৱাটো আমি যামেই আৰু ৰাতি একেবাৰে এতিয়া আমি যাওঁৱেই আৰু এতিয়া আমি যাওঁ লাইটটো বহুত কম এতিয়া আমাৰ টয়লেটটো ফাষ্ট নহয় আপোনালোক দেখাই দিয়ক টয়লেট